চইচ টেবলেট আপোনালোকেও যদি ব্যৱহাৰ কৰি আছে এই ভিডিঅ'টো চাওক কিয়নো চইচ টেবলেট বহু লোকে ব্যৱহাৰ কৰে কিন্তু নাজানে কেনেকৈ খাব লাগে বা মাজতে এদিন যদি পাহৰি যোৱা যায় তেতিয়া কি কৰিব লাগে বা চইচ টেবলেটৰ কি কি সাইড ইফেক্ট থাকিব পাৰে সেই সকলো কথাখিনি মই সহজ ভাষাত বুজাই পাম আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমতে কৈছো চইচ টেবলেট কি চইচ টেবলেট হল এবিধ বাৰ্থ কন্ট্ৰোল পিল অৰ্থাৎ গৰ্ভধাৰণ হোৱাত বাধা দিয়া এবিধ মেডিচিন চইচ টেবলেটে কেনেকৈ গৰ্ভধাৰণ হোৱাত বাধা দিয়ে চইচ টেবলেটত দুবিধ হৰমন থাকে এবিধ হল লেভোনৰগেষ্টল আৰু আনবিধ হল ইথানাইল ইষ্ট্ৰাডিol এই হৰমন দুবিধে সাৰ্ভিক্সৰ মিউকাছটো ঘন কৰি দিয়ে সাৰ্ভিক্স হৈছে গৰ্ভধাৰণ আৰু জনিপথৰ মাজৰ অংশ য'ত মিউকাছটো ডাঠ কৰি দিয়ে তেতিয়া পুৰুষৰ শুক্ৰাণুৱে গৰ্ভশয়লৈ যাব নোৱাৰে যাৰ ফলত গৰ্ভধাৰণ নহয় দ্বিতীয়তে ই গৰ্ভশয়ৰ ভিতৰৰ লেয়াৰটো চেঞ্জ কৰি দিয়ে যাৰ ফলত গৰ্ভধাৰণ হোৱাত বাধা আহি পৰে এতিয়া শুনি লওক এই চইচ টেবলেট কেনেকৈ খাব লাগে চইচ টেবলেটত টোটাল 28টা টেবলেট থাকে ইয়াৰে 21টা টেবলেটত থাকে এই হৰমন দুবিধ হিয়তৰ কালাৰ বগা আৰু বাকি 7টা টেবলেটত আইৰন থাকে গতিকে আপোনালোকে মেন্স হোৱাৰ 3 বা 4 দিনৰ দিনা এই 21টা টেবলেটটো আৰম্ভ কৰিব লাগে সদায় একে সময়তে এটা টেবলেট খাব লাগে যদি মাজতে কিবা কাৰণত এদিন পাহৰি যোৱা যায় তেনেহলে যেতিয়াই মনত পৰে তেতিয়াই সেই টেবলেটটো খাই দিব লাগে বাকি 21 দিন সিৰিয়ালি খাব লাগে আৰু 21 দিনত এই বগা টেবলেট কেটা শেষ হোৱাৰ পিছত আইৰন টেবলেটটো আৰম্ভ কৰিব লাগে আৰু এই আইৰন টেবলেটটো পিৰিয়ড চলি থকা সময়তো খাব পাৰি এই চইচ টেবলেটৰ বেনিফিট কি থাকে আমি গমে পালো চইচ টেবলেটে প্ৰেগনেন্সি বাধা দিয়ে ইয়াৰ উপৰিও বডিত হৰমনেল ইমবেলেন্স নোহোৱাকৈ ৰাখে হেভি ব্লিডিং মেইনটেইন কৰে আৰু ৰেগুলাৰ পিৰিয়ডছ মেইনটেইন কৰে এই চইচ টেবলেটৰ কিছুমান সাইড ইফেক্টও থাকে যেনেকুৱা বমি লগা বা মূৰৰ বিষ হোৱা বা ব্ৰেষ্ট টেন্ডাৰনেছ হোৱা ইয়াৰ উপৰিও হৰমনেল কেতিয়াবা ইমবেলেন্স কৰি দিয়ে ইয়াৰ উপৰিও হঠাৎ কেতিয়াবা কিছুমান লোক শকত হৈ যায় গতিকে এই সাইড ইফেক্ট বিলাক যদি বহুদিন ধৰি চলি থাকে তেতিয়া হলে ডক্টৰৰ পৰামৰ্শ লব এইখিনি আছিল চইচ টেবলেটৰ মেইন কি পইণ্ট ধন্যবাদ